নগলো কিয়? আপোনালোকক এৰি দেখোন যাবলৈ মন নাযায়। সেইকাৰণে জীৱনে লৈ ললো ছাৰ। বৈৰাগী ছাৰ, সংঘাত কৰি নাথাকিব আৰু মোক মোৰ মতে জীয়াই থাকিবলৈ দিয়ক ছাৰ। আশীৰ্বাদ কৰিব ছাৰ। আও হৰে আও ৰা। মাথাৰ ওপৰে গানে গৰজিলে মোহনক বোলো মোহন পলা। দিদিন দিদিন অ দিদিন 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 গায়ক ক'ৰ পৰা আহিলে বাৰু? অ' মুকুতা, ক'ৰ পৰা আহিলা? এই অকণমান গ'লো এনে। তোমাৰ এলবামটো কি হ'ল? কি এলবাম? তোমাৰ গানৰ এলবাম? বনোৱা নাই নহয়। তাৰমানে তুমি বাথৰুম ছিংগাৰহে। এই ল'ৰাটো খং উঠাই কিন্তু ভাল লাগে দেই। মাথাৰ ওপৰে সৰ্পই গৰজিলে দিন 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 পাৰ্বতী বোলে মোকে খাই। অ দিদিন মহাদেৱে বোলে নেখায় অ পাৰ্বতী, দিন 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 তাহাৰো আছে উপায়, অ দিদিন তাহাৰো আছে উপায়। দিদিন দিদিন এ হৰিয়ে অ দিদিন দিদিন অ দিদিন 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 অ দিদিন দিদিন অ দিদিন পালিতা গৰাকীয়ে কিবা কৈছে ছাৰ। সুধিয়া। এ হৰিয়ে মহাদেৱ আহিছে ডম্বৰু বজাইছে। দিদিন দিদিন অ দিদিন 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 এ হৰি ভিখানো মাগিছা কি? অ দিদিন কি হৈছে বালিকা? বালিকা 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 মগা নাই হে মন্ত্ৰা দিদিন দিদিন অ দিদিন 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 ভিক্ষা মই মগা নাই কি হৈছে মোহন ক? মণিবয়ে মাৰিছে মোচা মণিবয়ে মাৰিছে নেপাই নেপাই মণি মাৰিব বৈৰাগী। দিদিন দিদিন অ দিদিন অ মণি শিলচৰ মই নেযাৱেৰি, অ দিদিন নোৱাৰা খেদিব শিলচৰলৈ মোক। দিদিন একটা চৰে বাসুদা বাসুদা বাসুদেউ বাসুদেউ। অ আচ্ছা শৰ্মাদাৰ ওপৰতে খঙতে আহি এই টিকাফটা ৰ'দত আহি ইয়াত বহি আছে। মই বহো। কাৰণ খঙৰ ভমকত যদি মই বেলেগ মানুহক মই বেয়াকে কৈ দিওঁ, গায়কৰ জানো গ্লেমাৰ নষ্ট হৈ নাযায়? সেইটো অৱশ্যে হয়। পিছে এই শৰ্মাদাৰ ওপৰত খং উঠিল কিয়? তেখেতে মোক এলবাম নথকা গায়ক বুলি ইনচাল্ট কৰে। মই বোলে বাথৰুম ছিংগাৰ। শৰ্মাদে, আপুনি তেতিয়াহ'লে ঠিক কৰি নিদিলে কিয় লগে লগে? কি? ৰাতিপুৱা দুটামান এলবাম উলিয়াই নিদিলে কিয়? সেই কৃষ্ণ এলবাম বনাবলৈকে মইতো গানটো আগতে শিকিব লাগিব ন। আৰু জুবিন দাক চিনাকি কৰাই দিয়াৰ নামত তই যিমানহে নগুৰ নাগিতি কৰিলি। এই নগুৰ নাকতি কোৱা নাই নহয়, খেলি মেলি এটা হৈছে। হ'ব, জুবিন দাক লগ পোৱাই দিয়াৰ ৰিক্সটো মই লৈছো। এতিয়া কথা হ'ল, প্ৰথমে আপুনি ধুনীয়াকে এলবাম এটা বনাব। এলবাম থকা ষ্টুডেণ্ট যদি জুবিন দাই পায়, এইটো ভাল কথা আৰু। পিছে এলবামটো বনাবলৈকেতো বহুত পইচা লাগিব। জমা থকা নাই জানো? ক'ত জমা টকা থাকে? এটা কাম কৰিব পাৰে, কি? কিডনী এটা বিকি দিয়ক। কি? কাম, ক্ৰোধ, লোভ আৰু মোহ এইবিলাক চব আমি খোৱা বাদ দিছো। এইবোৰ ৰিপু ই মানুহৰ অৱসান ঘটায়। তুমি এই বৈৰাগীক হাত দাঙি কিন্তু মহা পাপ কৰিছা। ব্যৱহাৰটো আগতকে বহুত বেয়া হ'ল গুৰু। হে নাই একেবাৰে দুচৰহে দিম। হেৰি আপুনি এইবোৰ কিহৰ ৰূপ ধাৰণ কৰিছে বাৰু? নাই নাই আই, মই মোৰ জীৱনৰ মায়া মোক সকলো তেজিছো আই। হে প্ৰভু এই মানুহজনৰ কি হৈছে বাৰু? ক'তো ওলাব নোৱাৰো, চব মোৰ নাক কাণ কাটি শেষ হে নাই কৰিলে। নাই ক'লে লচ কৰা মূল্য
আই নিজৰ গাৰ্হস্থ জীৱন মই ত্যাগ কৰি তেৰাৰ চৰণত নিজকে অৰ্পণ কৰিছো তুমি খালি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবা যাতে আমি দুয়োগৰাকী কুশলে থাকো ধন বিচাৰিলেও পায় ভাৰ্য বিচাৰিলেও পায় শ্মশানৰ ফাললে চাহি চাই কান্দিলেও আই পিতাইক পাবলে নাই কি পটুৱন্তী কথা ক'ব আহিছ হে মই কি চাইকবিজ কথা কলো হে তলতাম ৰ'ব মই ভাল উপদেশ আপোনাক দিছো নে নাই কি ভাল হ'ব মোৰ মন কৰিব আপোনাৰ দুটা কিডনী আছে আপোনাক এটা কিডনীহে লাগে এটা কিডনী আপুনি গানটো বনাই দিয়ক আৰু অডিঅ'টো ওলোৱাৰ পিছত গানটো ভিডিঅ' কৰিবলৈ ইটো কিডনী বিক্ৰী কৰি দিব কিডনী বিকিলে মানুহে গান গাব পাৰিব হাই কিডনীয়ে হ'বলা মানুহে গান গায় গলাই গান গায় কাক ফুটোৱা কথা ক'ব আহিছা ননচেন্স এই গৰম বুলিহে ইমান ভাল উপদেশ দিছো এনেই বেলেগক এডাল নিদিও ভকতি উত্তম ফল খাবা যিদিনা ভক্তি ফলটো পকিলে খাম চা মুখত ঔষধ নাম ল'বা সেইদিনা লোৱা নাম কৰিনে থকা আগতে চাৰিটা ঘৰতে কি হ'বনো পালে যদি দুটাকে 200 দি দিয়ে হেই আমি বৈৰাগী মানুহ আমাৰ ওপৰত হাত নুঠাই নহয় আমাৰ ওপৰত স্বয়ং ভগৱানৰ আশীৰ্বাদ থাকে মাৰিলেও দুখ নাপাওঁ আহিলে দুখ নাপাইছে পাইছো চা এই তই অৰিজিনেল বৈৰাগী নহয় আৰু দুচাত মাৰছো পাইছ নাই পোৱা চা অৰিজিনেল বৈৰাগী আশীৰ্বাদ আছে ভগৱানৰ এইবাৰতো আৰু নাপাইছো চা আস্তে আস্তে বোলে কিয় গাই আছে ৰাণু মণ্ডলৰ নিচিনা আমাকো যদি কোনোবাই পালে বানাই দিয়ে তেৰি মেৰি তেৰি মেৰি এমে নকৰিবি এমে নকৰিব এমে নকৰিব প্ৰাণ ভৰি লোৱা নাম হ'ব দে কল্যাণ হৃদয়ত আপনা পাতি লৈ বম বম ভোলে বাবা পাৰ্বতীৰ পতি দেৱা জীৱৰ জীৱন দাতা না টানক চা আপোনাৰ গান শুনি বাইদেউ কি কৈছে এফালে মাত শুকাই গ'ল ইয়াৰ পৰা পলা বাইদেউ ক'ৰ পৰা ওলাই যায় চা জানো তেতিয়া পলাবই নালাগিছে মৰিবলৈ ওলাইছ মানুহৰ আগত কিবা এটা কৈ দিলে বৈৰাগীৰ প্ৰেষ্টিজ থাকিব ভিতৰি ভয় এটা খাই আছো যে চব গাড়ীতে বাইদেউকে দেখি আছো চা সেইজনী তো মাৰে বহি আছে আচ্ছা এটা কিডনী থাকিলে বাৰু মানুহে জীয়াই থাকে নে নাথাকে থাকে বুলিতো শুনিছো এই কিবা অসুবিধা হয় নেকি বাৰু নহয় চাগে অসুবিধা নহয় মানে তুমি মোক স্পষ্টকৈ কোৱাচোন আকলি মই ডক্তৰ নেকি আপুনি যে মোক এইবোৰ কথা সুধি আছে মই কেনেকে জানো মোক মানে ক্লিয়াৰকে লাগিছিলে কিয় মানে এটা কিডনী বিকি গানৰ এলবাম এটা বনাম বুলি ভাবিছো কি তাকেতো এতিয়া মোৰ কথাটো ক্লিয়াৰ হৈ ল ৰবা এইডোখৰৰ গোটেইকেইডাল তাৰ ছিগিলে যেন পাইছো বাইদেউ হেৰি জুবিন দাৰ কিডনী নাই কেইটা আছে জুবিন দাৰ কেইটা কিডনী আছে মই কেনেকে জানিম হেৰি এটা কিডনী থাকিলে মানুহে গান গাব পাৰে নে মই গায়িকা নেকি এইবোৰ কথা জানিবলৈ হা বাৰু যাওঁ দিয়ক হে ভগৱান কেনেকুৱা প্ৰশ্ন উত্তৰ দিবলগীয়া হৈছে ছাৰ
মানুহজনৰ বাৰু ব্ৰেইনৰ গণ্ডগোল আকৌ হৈছে নেকি? নহয় ৰ'ব, এওঁ মতলবি কৰিহে এইবিলাক কৰি আছে। ছাৰ, মানুহৰ আগত মই কি ক'ম কওকচোন? মানুহে যদি সোধে আপোনাৰ হাজবেণ্ডে কি কৰে, মোৰ ক'বলৈ ভাল লাগে, হাবিলাৰ কৰে। কিন্তু এতিয়া যদি সোধে আপোনাৰ হাজবেণ্ডে কি কৰে, মই বৈৰাগী বুলি ক'ম নেকি? এই মানুহটোৱে মানে মোক চব ফালৰ পৰা শেষ কৰি দিছে। হেল্ল' ছাৰ, আপোনালোকে কি বৈৰাগী জীৱন লৈছে? তই লৈ যা। এই মই নহওঁ দেই। হয় ছাৰ। কি কাৰণতো? সেই কাম চাম নালাগিছে, এনে ফূৰ্তিতে হৈছে। আৰে ফূৰ্তিতে বৈৰাগী হয়। চা কমল, আচলতে জীৱনটোত একো নাই। আমি যে গাড়ী গুড়া টকা পইচা লৈ অহংকাৰ কৰোঁ, আমি যাওঁতে একো লৈ নাযাওঁ নহয়। আজি তই চাকৰিটোৰ মুহূৰ্তেতো ইয়াতে আছ, কালিলৈ যদি হঠাৎ তোৰ কিবা এটা হৈ যায়, এই চাকৰি কোনে খাব? আৰু খৰি দিবলৈও মাটিকণ মানুহে কিনিহে ল'ব লাগে। বাৰী পাছে ধাপে ৰাতি বাহে জুপি সিও মোৰ সৰুদৰ ভাত জীয়াই থাকো মানে সৰু কাঠি কামি মৰিলে লগতে যাই মন ভাই মৰিলে লগতে যায়। আপোনালোকৰ চিন্তাত বিকৃতি ঘটিছে। মই বিয়া পাতিম, মোৰ যৌৱনটো এনে নেখেদাও। আপোনাৰ লগত থাকিলে মোৰ মনটোৱে হেতা পৰি যাব। হেতা পৰি যাব। ঐ ছাৰ, মই এইটো জীৱনলৈ ভুল কৰিলো নেকি ছাৰ? কিয় ভকত? সমলে যে কৈ গ'ল, ময়ো বিয়া পাতিব নোৱাৰিম নেকি ছাৰ? তইনো বিয়া পাতি কি কৰিবি? মইনো বিয়া পাতি কি কৰিছো? বিয়াৰ দিনা বহুত কাম থাকে ভকত। খুবাউৰীৰ দিনা তই কইনাৰ ৰুমত সোমাই যাবি। দুৱাৰখন লাহেকে বন্ধ কৰি লবি। কইনাৰ উৰণিখন গুচাই লবি। কইনাই কিন্তু লাজ কৰিব আকৌ। তোৰ এই উঠ দুচলাত এটা হাঁহি বিৰিঙাই লবি। কইনাৰ কাষে কাষে ঘূৰি ঘূৰি গাবি। ভাদ মাহত মগুম মাহ, কাতি মাহত কলা মাহ, ভাদ মাহত মগুম মাহ, কাতি মাহত কলা মাহ, ভাদ মাহত মগুম মাহত তাইক দেহাত মাহে মাহ। মেডাম, মেডাম, আমাৰ ভুল হ'ল, প্লিজ এৰি দিয়ক। একদম চুপ। বৈৰাগী মানুহক কিন্তু এনেকুৱা কৰিলে বেয়া বুলি শুনিছো ন? Shut up! আপ। ঐ ছাৰ, আমাৰ এইটো বিজনেছো লছে মাৰিছো ঐ ছাৰ। এইটো হ'বলা ব্যৱসায়। কিয়? ইমান আপুনি গাই আছে এটা মানুহৰ গুই গুই নাচাইছে। নালাগে চাব। বৈৰাগী জীৱন ললো যেতিয়া ললোৱে আৰু এনেকৈ মই প্ৰতিবাদ কৰি যাম। দয়া কৰ, দয়া কৰ, দয়া কৰ হে মুৰাৰী। তুমি নাহি জগত নাহি, তুমি ৰহিলে জগত গা। মেডাম, মেডাম, আমাৰ ভুল হ'ল, প্লিজ এৰি দিয়ক। একদম চুপ। বৈৰাগী মানুহক কিন্তু এনেকুৱা কৰিলে বেয়া বুলি শুনিছো ন? Shut up! আপ। আপ। নহয় ছাৰ। Ay, Kamal! 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 Beauty! Ay, Rabo Kojal! অ মেম। What Abdullah se divisar kyo kan? অ Kamal! Ay, Beauty! Ay, Kamal! Henay lang botol lal gol gol. ঐ ছাৰ, মোৰ বুদ্ধিটো কেনেকুৱা পাইছে? এ মজা। এতিয়া কাপোৰ কানি খুলি একে ঘৰলৈ যোৱাহে কথা ছাৰ। ক'ত ঘৰ? বৈৰাগী মানুহৰ ঘৰ দুৱাৰ নাথাকেতো। আমাৰ য'তেই ৰাতি ত'তেই কাটি। অ মানিকা! হাৰে আছো আৰু হাৰে আছো মই। এইবিলাক কি গাইছো ঐ? হেই।